হেল্ল' গাইজ মৰ্ণিঙতে উঠি মেলি সৰস্বতী পূজাৰ বাবে বেলপাত লাগে চ' বেলপাত আনিবলৈ জুনিয়ৰ কেইজনীমান আৰু আমি কেইজনী গৈছোঁ ওলাই। তাৰপিছত বেলপাত ছিঙিলোঁ, তাৰপিছত আহিলোঁ। আহি উঠি ইয়াতে পূজাৰ প্ৰস্তুতি চলিয়ে আছে, আমিও আহি অলপ চলপ হেল্প কৰি দিলোঁ। আৰু চকী টকী পাৰি আছে, কিৰপাল চিৰপাল যাতে পাৰি আছে। পুৰোহিত আহি পাইছে, পূজা আৰম্ভ কৰিলে। তাৰপিছত আমি অলপমান পূজা আৰম্ভ হোৱাৰ পাছতে মই ড্ৰেছ আপ কৰি আহিলোঁ। কেনেকুৱা লাগিছে জনাব, যিমান পাৰোঁ ওলোৱা হ'ল। নাও আমি ট্ৰলত যাওঁ। মই এনেই সেৱা চেৱা কৰি আহিছোঁ বাৰু, ফুট দিয়া নাই, হোম পুৰা নাই যিহেতু। হোম পুৰিলে দিব। মোক কেনেকুৱা লগা আছে জনাব। এজনী হৈছে পাঠক মেমৰ মাইনা। মাইনাটোৱে এই নকলি সাপডাল লৈ পিনে চবকে ভয় খুৱাই আছে। ইয়াতে আমাৰ সুন্দৰী পমিলাগিলাকৰ ফটো ছেশ্যন চলি আছে, চবে চবক ফটো উঠাই আছে। তাৰপিছত ইটছ টি টাইম, চাহ খালোঁ, চবে খাই আছে। বহুত ভাল লাগিছে দেই। আমাৰ মানে কি আৰু যিটো ডেক'ৰেশ্যন কৰিছে, ছোৱালীবিলাকে বৰ ধুনীয়াকৈ লুক লাগি কৰিছে, সঁচাই বৰ ধুনীয়া হৈছে। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আমি দুটা এনেকৈ থিয় হৈ আছোঁ আৰু ফটো উঠি আছে আৰু আমি দুটা হোম পুৰা হ'ল। তাৰপিছত সেৱা কৰা টাইম হ'ল, সেৱা কাঢ়িলোঁ। ভগৱানৰ যাতে মোৰ মনৰ আশাবিলাক পূৰ্ণ হয় তাকে প্ৰে কৰিলোঁ। ইয়াতে মই আৰু অদিতি লাগি আছোঁ প্ৰসাদ নিমখ সানি কিনে বিলোৱাত। চ' কাৰণ সকলো মানুহকে প্ৰসাদ দিব লাগিবতো, সেইবাবে আমি বুটৰ পেকিং কৰিলোঁ যাতে দিবলৈ সুবিধা হয়। তাৰপিছত আমি দুয়োজনী গৈ কিনে খিচিৰি খালোঁ। খিচিৰি সঁচাই বৰ ধুনীয়া হৈছিল। তাৰপিছত আৰু ভিডিঅ' বনোৱা হ'ল। নেক্সট ডে আমি সৰস্বতী মাক পূজা কৰিলোঁ। পূজা কৰি উঠি আমি সকলো বস্তু উঠাই কিনে ওচৰতে থকা নদীটোলৈ গৈছোঁ যাতে সৰস্বতী মাক বিদায় দিবৰ বাবে। তাল বজাই পিনে আমি অলপমান পূজা পাতল কৰি নদীত সৰস্বতী মাক উটাই দিব গ'লোঁ। নদীৰ কাষত লৈ যাই আমি সৰস্বতী মাক অলপমান পূজা কৰি সৰস্বতী বন্দনা গাই পিনে আমি সৰস্বতী মাক নদীত উটুৱাই দিলোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ড'ণ্ট ফৰগেট টু হিট দ্য বেল আইকন। আৰু আকৌ যাতে সৰস্বতী মা এনেধৰণে আমি আদৰিব পাৰোঁ তাৰ কামনাৰে আজিলৈ এৰিছোঁ। বাই বাই।